এটা হাতী আহাৰ খাই উঠি তাৰ বৰকৈ পিয়া লাগিলে। বৰকৈ পিয়া লাগিছে, নদীৰ কাষলৈকে যাবলৈ নদীৰ কাষলৈ কুবিকৈ গৈ থাকোঁতে বাটত দুষ্ট চৰাই এটাই তাক বৰকৈ আমনি কৰিলে। চৰাইটোৱে হাতীটোক পানী খাবলৈ নিদি আগা বেকা কৰি আছিলে। আজি তোমাক পানী খাবলৈ নিদিওঁ। নদীৰ কাষলৈ গ'লেও তোমাক আজি পানী খাবলৈ নিদিওঁ। দুষ্ট চৰাই যা পানীৰ মাজলৈ। মোক বচোৱা, মোক বচোৱা, বচোৱা। এতিয়া তোমাক বচালো বাৰু। ভৱিষ্যতে কেতিয়াও অকাৰণত কাকো অশান্তি নকৰিবা, নহ'লে নিজৰে বিপদ হ'ব।